এতিয়া সভাপতিটো নাই সভাপতি বুলিতো নকম এতিয়া গাঁওবাসী ৰাইজ মৰমৰ বাইদেউ ভনী আইমাই গ্ৰুপ আমি ইমান ক'বতো নাজানে হ'লেও আমাৰ বিলাকৰ দায়িত্ব আছে এতিয়া এই স্কুলৰ সমস্যা এইটো বিশেষ ইফালে কিবা পাব লাগে এইটো নহয় এই ল'ৰা ছোৱালী আগবাঢ়াব লাগে কিমান আমি কেনেকৈ কৰিলে ভাল হ'ব এইটো আলোচনাতে চবে জানাতো কেনেকৈ কৰিব লাগে নিজৰ ল'ৰা ছোৱালীক কি হিচাপত ল'ব লাগে তথাপিও এতিয়া চৰকাৰৰ ফালৰ পৰা স্কুলৰ মাষ্টৰ আৰু মেনেজিং কমিটি এইবিলাকে টুৰ প্ৰগ্ৰাম নিচিনা গাঁৱে গাঁৱে যাই পেলাই ল'ৰা ছোৱালী কালেকশ্যন কৰিব লাগে এইটো বিষয় আমিও ইয়াত এখন স্কুলতে চেৰাপিংটি LP স্কুলতে খালি চেৰাপিংটি বুলি ইহঁতৰ একটা গাঁৱৰ কাৰণে নহয় আমাৰ এই অঞ্চলটো ওচৰা ওচৰি 3-4টা গাঁও আছে এইটো গাঁৱৰ ৰাইজবিলাক চৰকাৰৰ স্কুলত নিদি পেলাই এই প্ৰাইভেট স্কুলত দিয়া লাভ লছ এইটো আমাৰবিলাক নিজে বুজা নাই কাৰণে এটা বহুত পিছ পৰি গ'ল আমাৰ দুখ হৈ আছে এতিয়া স্কুল একমাত্ৰ ভাল হ'ব লাগে মেনেজিং কমিটি যদি ঠিক থাকে আৰু শিক্ষকক আমি জোৰ দিব পাৰিম আচল কথা হৈছে আগত যি গ'ল আৰু সেইবিলাক সমস্যাটো মেনেজিং কমিটি আলোচনা নোহোৱা কাৰণে এই স্কুলটো চৰকাৰে লৈ ল'ব নিচিনা হৈ আছে ল'ৰা ছোৱালী নাই আমি গুৰুত্ব নিদিয়ে চৰকাৰে খোৱা লোৱাৰ পৰা কিতাপ বহি ইউনিফৰ্মলৈকে চৰকাৰে দি আছে তথাপিও আমি এইফালে গুৰুত্ব নিদিয়ে প্ৰাইভেট স্কুলত ল'ব এডমিশ্যন কৰাতে 1500 লাগিব এইটো একদম মাগনা পইচা আৰু আমাৰ খৰচাৰ পইচা একো নাই ইয়াত পাবলৈ নাই কিতাপ একটা পাব এইটোও নহয় খালি নাম ভৰ্তিৰ কাৰণে 1500 লাগিব কিতাপ দাম আছে পেন্সিল একটা হ'লেও মাগনা নাপায় টিউচন আকৌ লগাব লাগিব ল'ৰা ছোৱালী এইটো একটা ল'ৰাক এই 1500 পৰা আৰম্ভ কৰি পুৰা ড্ৰেছলৈকে কিমান খৰচা যায় এইটো চব জানে এতিয়া ইংলিছ স্কুল দিয়া নাই হ'লেও একটা ল'ৰাকে বছৰত 15,000 20,000 যায় এইটো 15-20 হাজাৰ টকা যদি আমি চৰকাৰী স্কুলত দিয়ে চাৰে আনা পইচাও নালাগে ক'ব গ'লে নাম ভৰ্তি কৰা সময় আজিকালি লয় 50 টকা বা 100 টকা লয় তথাপিও কিতাপ পাব বহি পাব কাপোৰলৈকে পাব খোৱাও সপ্তাহত 3-4 দিনটো ৰেচনো পায় তাতে ল'ৰা ছোৱালী যাৰ ঘৰত ভাত খাবলৈ নাই সেই খালী পেটত যাব তথাপিও খাব পাৰিব অলপ সেই তেনেকৈ ফেচিলিটি দি আছে তথাপিও আমি গুৰুত্ব নিদিয়ে কামাই হৈছে 10-20 হাজাৰ টকা এই বছৰটো মই 20 হাজাৰ টকা কামাইছে মোৰ ল'ৰা ছোৱালীক ইংলিছতে দিম এইটো জিতটো সদায় থাকে এইটো কাৰণে আমাৰ লছ এই একজন ল'ৰা ছোৱালীক যদি বছৰত 10,000 টকাকে কম ধৰিছোঁ এই 10,000 যদি KG 1 পৰা ক্লাছ 10 লৈকে হিচাপ কৰি যাওক 10 বছৰ 10,000 কৰি 13 বছৰ যায় 13 বছৰ তেতিয়াহ'লে 1 লাখ টকাও 1,30,000 টকাটো এনেই আমাৰবিলাকৰ মাগনা পইচা এইটো কামাব লাগিছিলে এইটো যদি ডিপজিট থৈ দিয়ে সেই ল'ৰা ছোৱালীৰ কাৰণে তাৰ চাদি বিয়া হোৱালৈকে এইটো ডিপজিট যদি থয় 1,30,000 পৰা 1.5 লাখ 2 লাখ টকা আহি যাব
কিন্তু আমি খালি ফেলাই আছোঁ পিছতে মেট্ৰিকো পাছ নহয় তাতে যাব 8-9 ক্লাছ পঢ়িছে ল'ৰা ডাঙৰ হৈ গ'ল স্কুল যাব মন নকৰে মা বাবাবিলাক স্কুল যা ক'ব ইহঁতে ক'ত ফুৰিব যাব এইটোৱে আজিকালি চলি আছে গতিকে আমি নিজৰ টকাটো জমা কৰিব লাগে দৰকাৰ আছে টিউশ্যন লগাই দিয়ে অলপ এই ল'ৰা ছোৱালীক সাৰ দিয়া নিচিনা হৈছে এইটোৱে সাৰ ক'ব গ'লে গছ একটা লগাইছে আমি এই শুকান মাটিতে গোবৰ যদি দিয়ে ভাল হ'ব সাৰ যদি আকৌ আজিকালি চৰকাৰী সাৰো ওলায় এইটো গুৰিত লগাই দিব যে ফটাফট ডাঙৰ হৈ যাব ঠিক তেনেকৈ আমি আমাৰ এই ল'ৰা ছোৱালী চৰকাৰী স্কুলত দি পেলাই যদি আকৌ অলপ ল'ৰা ছোৱালীটো উইক আছে তেনেহ'লে টিউশ্যন লগাই দিব লাগিব সেই টিউশ্যনৰ পইচাহে আমাৰ লাগিব বাদ বাকী একো খৰচ নাই কেতিয়াবা যদি যোৰা নাই বহি এটা ল'ব লাগে ইমানেই কথা এতিয়া কলেজলৈকে আজিকালি কলেজত যাই পালেও স্কলাৰশ্বিপ বুলি কয় এইটোও পায় প্ৰাইভেট স্কুলত দিলেতো কি পাব একো নাপায় মোৰ কথা এতিয়া একটা ডাঙৰ ল'ৰা নাম ভৰ্তি কৰাৰ পৰা ক্লাছ 6 গৈ পাইছে বছৰে বছৰে এতিয়াও মোৰ ঋণ ঢেৰ হৈ আছে এই ৰংকেৰ পূজাতে পইচা ল'ব ইফালে ল'ৰা ছোৱালীক এডমিশ্যন কৰিব তে মাটি বাৰীও গ'ল এই তেনেকৈ তে না ল'ৰা ছোৱালী মেট্ৰিক পাছ কৰিছে সেইকাৰণে ৰাইজ এতিয়া আপোনালোকে ভৱিষ্যত এতিয়া যি গ'ল আমাৰ সেইটো ভাল লাইনটো টানিব লাগিব ল'ৰা ছোৱালী আমাৰ ল'ৰা ছোৱালীটো আকৌ চাৰি বিয়া কৰাৰ পিছত ল'ৰা ছোৱালী হয় ইহঁতক এইটো বুদ্ধি দিব লাগিব যে চৰকাৰৰ স্কুলতে দে চৰকাৰৰ স্কুলত নিদিকে না বেলেগত দিলে এতিয়াতো আমাৰবিলাকৰহে কিমান খৰচ গ'ল এইটো পইচাটো একো কামত লগা নাই এইটো দুখ লাগে এতিয়া চিন্তা কৰিলে এতিয়া এইটো আমাৰ মাইলা একদম কয়লাৰ পইচা কিমান আনিছে চব তাতে গ'ল চব এনেকৈ এই গাখীৰ যিমান কামাব সপ্তাহতে পইচা ওলায় চব তাতে গ'ল এইটো কি কামৰ কাৰণে আমাৰবিলাক এইবিলাক টকাটো বৰবাদ কৰা আমাৰ নিজে সেইকাৰণে এইটো ভাবিব নালাগে ল'ৰা ছোৱালীক শিকাব লাগিব এতিয়া নাম ভৰ্তি কৰিব নিয়ম হৈছে চৰকাৰী স্কুল দিবি আৰু তাতে যদি শিক্ষকসকলে কিন্তু 1 নম্বৰ কথা এইটোহে শিক্ষকটো একজনে কিন্তু ল'ৰা ছোৱালী 40-50 জন কণ্ট্ৰল কৰাটো নোৱাৰে গতিকে আমাৰ ৰাইজ হৈ পেলাই সেই শিক্ষকৰ লগতে যোগাযোগ কৰি ওপৰলৈকেও যাব লাগিব যে এনেই ল'ৰা ছোৱালীক পঢ়াবৰ কাৰণে অকলে নোৱাৰে গতিকে আপোনালোকে চৰকাৰে আমাৰ আৰু এটা মাষ্টৰ এইটোতো আমিহে জোৰ কৰিব লাগিব এইটো হিন্দী স্কুলতে কিমানটা মাষ্টৰ আছে এতিয়া আমাৰ ইয়াতে এতিয়া 40-50 জন যদি হৈ যায় এখেতে অকলেতো নোৱাৰিব দুইজন নোৱাৰে সেইকাৰণে এইটো চাই পেলাইহে মানুহ পাগলা হৈ যায় এই ইয়াতে 8 ক্লাছ আছে 8 ক্লাছ 9 ক্লাছ ৰেগুলাৰ এইটো পঢ়াই যাব লাগিব সময় আছে 10 বাজিৰ পৰা 3 বাজিলৈকে 12 বাজিটো অলপ হাফ ছুটি লয় এই কিমান ঘণ্টানো পঢ়ায় অকলে কিমান ক্লাছ পঢ়াব চব ফালে পঢ়াব লাগিব তাতেহে আমি নজৰ দিব লাগিব তথাপিও আমি চাব লাগিব ল'ৰা ছোৱালীক টিউশ্যন অলপ আগবঢ়া পাৰালৈকে ঘৰত পঢ়াব পাৰাবিলাক পঢ়াব লাগে নোৱাৰা হ'লেও আকৌ নিজৰ ল'ৰা ছোৱালীক নিজে পঢ়াব নোৱাৰে এইটো কথা নামানে ভয় নকৰে গতিকে বেলেগ একজন হলাহলি কৰিব লাগিব তোমাৰ ল'ৰা ছোৱালীক বেলেগে পঢ়াবি আকৌ বেলেগৰ ল'ৰা ছোৱালীক তোমাৰ পঢ়াবি এই তেনেকৈ চলিব লাগিব যদি আমি এইটো প্ৰচেছত আহে গাঁৱতে আজিকালি জানা মানুহ চব হ'ল 8-9 ক্লাছটো পঢ়ে ABCটো জানে গতিকে সেই ল'ৰা ছোৱালী টিউশ্যন যাবি এই তাৰ লগতে এনেকৈহে ভয় দেখাব লাগিব টিউশ্যন হয় সলাই দিবি তোমাৰ ল'ৰা ছোৱালী তাত যাবি তাৰ ল'ৰা ছোৱালী তাত যাবি তেতিয়াহ'লে
আৰামত আমাৰ আগবাঢ়িব। গতিকে মই ইমান লম্বা নকৰোঁ, ইমানটো কৈ আমাৰ ইফালে আছে 2জন গাঁওবুঢ়া আছে আৰু ছাৰ নিজেওতো আছে, এটা দুইটা কথা শিকাই যাব। গতিকে মোৰ কথা ইমানতে সামৰণি মাৰিছোঁ।